পকী ঘৰ লাভ নকৰা লাখ লাখ লোকলৈ এটা ডাঙৰ খবৰ কিয়নো কেইবাটা ফোন নম্বৰ মুকলি কৰা হৈছে এটা ফোন কলতে যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেতিয়া হলে ঘৰ লাভ কৰিব পাৰিব হাজুকৰ নথিপত্ৰ কিয়নো বহু লোক যোগ্য হোৱাৰ পাছতো হিতাধিকাৰী তালিকাৰ পৰা বঞ্চিত হৈছে আৰু কেইবাটা ফোন নম্বৰ ইতিমধ্যে মুকলি কৰা হৈছে লাখ লাখ লোকৰ বাবে আমি লৈ আহিছো বিশেষ খবৰ চৰকাৰী পকী ঘৰ লাভ নকৰা লোকৰ বাবে ডাঙৰ খবৰ কিয়নো চৰকাৰী পকী ঘৰ লাভ নকৰা লোকলৈ মুকলি কৰা হৈছে ফোন নম্বৰ আজি লিখি ৰাখক ফোন নম্বৰ বিনামূলীয়া চৰকাৰী ঘৰৰ বাবে নথিপত্ৰ সাজু কৰক আৰু যদি চৰকাৰী ঘৰ আপুনি যোগ্য হোৱাৰ পাছতো লাভ কৰা নাই তেতিয়া হলে লিখি ৰাখক ফোন নম্বৰ ঘৰত কোনো চৰকাৰী চাকৰিয়াল নথকা দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন তেনে ব্যক্তি যোগ্য হিচাপে বিবেচিত কৰা হ'ব ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ আৰু ঘৰ দিয়াৰ নামত যদি পঞ্চায়ত সভাপতিয়ে দুৰ্নীতি কৰে তেতিয়া হলে ফোন কৰক যদি আপুনি যোগ্য এটা ফোন কলতে আপুনি চৰকাৰী ঘৰ লাভ কৰিব পাৰিব ঘৰ নোপোৱা প্ৰতিটো পৰিয়ালে দিব পাৰিব অভিযোগ আৰু অভিযোগ দিয়াৰ পাছত লাভ কৰিব চৰকাৰৰ পকী ঘৰ ঘৰ নিৰ্মাণৰ বাবে বেংক একাউণ্টত পোনপটীয়াকৈ 1,30,000 টকা চৰকাৰে প্ৰদান কৰি আহিছে আৰু বৰপেটাৰ বাবে মুকলি কৰা নম্বৰটো হৈছে 9435481490 ধুবুৰীৰ বাবে মুকলি কৰা নম্বৰটো হৈছে 9435324338 গোৱালপাৰাৰ বাবে মুকলি কৰা নম্বৰটো হৈছে 7002643245 মাজুলীৰ বাবে মুকলি কৰা নম্বৰটো হৈছে 9954844010 নলবাৰীৰ বাবে মুকলি কৰা নম্বৰটো 9957403454 কেইবাটাও নম্বৰ মুকলি কৰা হৈছে কেইবাখনো জিলাৰ বাবে তিনিচুকীয়াৰ বাবে মুকলি কৰা নম্বৰটো 8135846727 মৰিগাঁৱৰ বাবে 9435082107 নম্বৰ মুকলি কামৰূপৰ বাবে 9435087980 নম্বৰ মুকলি কৰা হৈছে লখিমপুৰৰ বাবে 6002766748 বাখৰু জিলাৰ বাবে মুকলি ফোন নম্বৰ ডিমা হাছাৰ বাবে 9101163526 দক্ষিণ হালমৰাৰ বাবে 9957242309 নম্বৰ মুকলি কৰা হৈছে চৰকাৰী পকী ঘৰ লাভ নকৰা লোকৰ বাবে এই বিশেষ নম্বৰ দৰঙৰ বাবে 9954031718 কামৰূপ মেট্ৰৰ বাবে 9101220931 বাক্সাৰ বাবে 9365266189 চিৰাঙৰ বাবে 6002029730 নম্বৰ মুকলি কৰা হৈছে আৰু যেহেতু বহু যোগ্য হিতাধিকাৰী বঞ্চিত হৈছে হিতাধিকাৰী তালিকাৰ পৰা শোণিতপুৰৰ বাবে 9854012157 নম্বৰ মুকলি কৰা হৈছে আৰু 16টাকৈ নম্বৰ মুকলি কৰিছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই বিশেষ 16টা নম্বৰ মুকলি কৰা হৈছে আজি লিখি ৰাখক এই বিশেষ নম্বৰ যদি চৰকাৰী ঘৰ আপুনি লাভ কৰা নাই এটা ফোন কলতে চৰকাৰী ঘৰ লাভ কৰিব পাৰিব গতিকে সাজু কৰক নথিপত্ৰ যদি পঞ্চায়ত সভাপতিয়ে দুৰ্নীতি কৰিছে চৰকাৰী ঘৰ যদি আপোনাক প্ৰদান কৰা নাই আপুনি বাৰে বাৰে বিচৰাৰ পাছতো যোগ্য হোৱাৰ পাছতো যদি চৰকাৰী ঘৰ আপুনি লাভ কৰা নাই তেতিয়া হলে বিশেষ নম্বৰত ফোন কৰক অভিযোগ দিয়ক কিয়নো প্ৰতিজন লোকেই যেহেতু ঘৰ লাভ নকৰা প্ৰতিগৰাকী লোকেই দিব পাৰিব অভিযোগ আৰু কেইবাটাও ফোন নম্বৰ মুকলি কৰিছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে জিলাই জিলাই মুকলি কৰা হৈছে বিশেষ ফোন নম্বৰ আৰু যদি চৰকাৰী ঘৰ আপুনি লাভ কৰা নাই তেতিয়া হলে অভিযোগ দিয়ক আৰু ইতিমধ্যে আমি জনাইছো আপোনালোকক নম্বৰ কেইটা 16টাকৈ নম্বৰ মুকলি কৰা হৈছে আজি সাজু কৰক নথিপত্ৰ ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড আয়ৰ প্ৰমাণপত্ৰ লাগিব আপোনালোকক আবেদন কৰিবলৈ হলে এখন ৰঙীন ফটো লাগিব জাতিগত প্ৰমাণপত্ৰ লাগিব আৰু আপুনি ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব ঘৰত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব চৰকাৰী পকী ঘৰ লাভৰ বাবে কোনো পকী ঘৰ আপোনাৰ নামত থাকিব নালাগিব ৰেচন কাৰ্ড থাকিব লাগিব আবেদন কৰিবলৈ ৰেচন কাৰ্ড থাকিলেই কৰিব পাৰিব আবেদন আৰু PMAYUৰ বাবেও আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া ঘৰে ঘৰে গৈ চৰকাৰী কৰ্মচাৰীয়ে পূৰণ কৰি দিব আপোনাৰ আবেদন পত্ৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড লাগিব আপোনালোকক আবেদন কৰিবলৈ চৰকাৰী ঘৰৰ বাবে জাতিগত প্ৰমাণপত্ৰ আয়ৰ প্ৰমাণপত্ৰ বেংক একাউণ্ট নম্বৰ বেংক একাউণ্টত পোনপটীয়াকৈ যেহেতু ধন প্ৰদান কৰা হ'ব গতিকে বেংক একাউণ্ট নম্বৰ আপোনালোকৰ শুদ্ধ বেংকৰ তথ্য দিব লাগিব এক্টিভ মোবাইল নম্বৰ দিব লাগিব এখন ৰঙীন ফটো যিটো মোবাইল নম্বৰ ব্যৱহাৰ কৰি আছে মোবাইল নম্বৰ দিব লাগিব আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব
pmay.mis.gov.in এই ৱেবছাইটত অনলাইনৰ জৰিয়তেও আপোনালোকে চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন আৰু চৰকাৰী পকী ঘৰ লাভ নকৰা লোকলৈ মুকলি কৰা হৈছে বিশেষ নম্বৰ যদি আপুনি চৰকাৰী পকী ঘৰ লাভ কৰা নাই তেতিয়াহ'লে আপোনাৰ বাবে ইতিমধ্যে আমি জনাইছো কেবাখনো জিলাৰ বাবে নম্বৰসমূহ মুকলি কৰা হৈছে আজিয়ে ফোন কৰি দিয়ক অভিযোগ এটা অভিযোগৰ ভিত্তিত আপুনি লাভ কৰিব পাৰিব চৰকাৰৰ পকী ঘৰ যেটো বহু লোক যোগ্য হোৱাৰ পাছতো বঞ্চিত হৈছে চৰকাৰী পকী ঘৰ লাভ কৰা নাই আৰু আপুনি অভিযোগ দিলে আপোনাৰ অভিযোগৰ ভিত্তিতে যদি আপুনি যোগ্য আপুনি যদি বঞ্চিত হৈছে তেতিয়াহ'লে আপোনাক প্ৰদান কৰা হ'ব চৰকাৰী পকী ঘৰ উচিত নথিপত্ৰ আপুনি জমা দিব লাগিব আৰু তাৰ পাছতে লাভ কৰিব চৰকাৰী পকী ঘৰ গৃহ নিৰ্মাণৰ বাবে যেহেতু চৰকাৰে বেংক একাউণ্টত পোনপটীয়াকৈ 1,30,000 টকা দুটাকৈ কিস্তিত প্ৰদান কৰি আহিছে আৰু এবাৰ অসমে প্ৰায় 3 লাখ ঘৰ লাভ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰায় 3 কোটি ঘৰ সমগ্ৰ দেশতেই অনুমোদন দিছে আৰু অসমে প্ৰথমবাৰৰ বাবে CMAৰ অধীনত লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু চৰকাৰী পকী ঘৰৰ বাবে নতুনকৈ যেহেতু আবেদন কৰিব পাৰিব PMAYUৰ বাবেও আবেদন আৰম্ভ হৈছে আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদি যোগ্য হোৱাৰ পাছতো আপুনি বঞ্চিত হৈছে পঞ্চায়ত সভাপতিয়ে যদি ঘৰ প্ৰদানৰ নামত দুৰ্নীতি কৰিছে বহু অযোগ্য লোকক যদি ঘৰ প্ৰদান কৰিছে তেতিয়াহ'লে আপুনি দিব পাৰিব অভিযোগ যোগ্য ব্যক্তি প্ৰতিজন ব্যক্তি অভিযোগ দিব পাৰিব আৰু যাৰ বাবে 16টাকৈ নম্বৰ মুকলি কৰা হৈছে এই নম্বৰে যিকোনো মুহূৰ্ততে আপোনাক সহায় কৰিব আৰু বেংক একাউণ্টত চৰকাৰে গৃহ নিৰ্মাণৰ বাবে 1,30,000 টকা আপোনাক প্ৰদান কৰিব এই ধনৰ পৰিমাণ যেহেতু বৃদ্ধিৰ যোজা চলাইছে কেন্দ্ৰীয় চৰকাৰে PMAY আঁচনিৰ জৰিয়তে দেশৰ কোটি কোটি লোক লাভান্বিত হৈছে আৰু এই আঁচনিৰ জৰিয়তে পুনৰ কোটি কোটি ঘৰ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে অসমে কেইবা লাখ ঘৰ লাভ কৰিব আৰু যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেতিয়াহ'লে এইবাৰ আপুনি সুযোগ নেহেৰুৱাব কিয়নো এইবাৰো যেহেতু প্ৰায় 3 লাখ ঘৰৰ বাবে অসমত চলিব আবেদন প্ৰক্ৰিয়া আৰু ইতিমধ্যে আবেদন পত্ৰ বিতৰণ কৰা হৈছে জিলাই জিলাই আৰু যদি আপুনি আবেদন কৰিছে তেতিয়াহ'লে আপোনাৰ বাবে ডাঙৰ খবৰ এইবাৰ যদি আপুনি চৰকাৰী পকী ঘৰ লাভ নকৰে তেতিয়াহ'লে বিশেষ নম্বৰ দিব পাৰিব অভিযোগ যদি পঞ্চায়ত সভাপতিয়ে দুৰ্নীতি কৰি যদি আপোনাক হিতাধিকাৰী তালিকাৰ পৰা বঞ্চিত কৰে তেতিয়াহ'লে অভিযোগ দিব পাৰিব আৰু PMAY ঘৰৰ ধনৰ পৰিমাণ গৃহ নিৰ্মাণৰ ধনৰ পৰিমাণ 2,60,000 টকালৈকেও বৃদ্ধিৰ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে যেহেতু যোজা চলাইছে গতিকে আপোনাৰ বাবে ভাল খবৰ গৃহ নিৰ্মাণৰ বাবে হয়তো পৰৱৰ্তী সময়ত 2,60,000 টকালৈকে বেংক একাউণ্টত প্ৰদান কৰিব চৰকাৰে আৰু এইবাৰ অসমে যেহেতু কেইবা লাখ ঘৰ লাভ কৰিব নতুনকৈ আৰু যদি আপুনি এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে সুযোগ নেহেৰুৱাব কিয়নো কেইবাটাও ফোন নম্বৰ মুকলি কৰিছে এইবাৰ যাতে ঘৰ প্ৰদানত দুৰ্নীতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও ফোন নম্বৰ মুকলি কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে